নমস্কাৰ বন্ধুসকল, আজি মই বনাবলৈ লৈছোঁ ৰঙালাওৰ গুটিৰ চাটনি। এতিয়া মই এই চাটনিৰ কাৰণে আদা লাগে, আদা এটুকু খানি ল'ব লওকচোন। মই আদা গছৰ ওচৰলৈ আহিছোঁ। আদা এয়া ওলাই আছে, এইটো গেলা আদা। তথাপিতো চাওঁ, ওলালে এইটুকু। এতিয়া মই ধুই লওঁগৈ। আদাটোকো ধুই লৈছোঁ, হৈ গ'ল ধুই। নমস্কাৰ বন্ধুসকল, আজি মই বনাব লৈছোঁ ৰঙালাও গুটিৰ চাটনি। ইয়াৰ কাৰণে কি লৈছোঁ চাওকচোন। ইয়াৰ কাৰণে লৈছোঁ মই নহৰু 6 ফুটামান, জলকীয়া 4টামান, আদা ডাঙৰ চাই এটুকুৰ, য'ত নেকি মই বাৰীৰ পাইতে খান্দি আনিছোঁ, আৰু বাদাম লৈছোঁ মই 2 চামুচমানেই হ'ব, ডাঙৰ চামুচে। আৰু মেইন বস্তুটো লৈছোঁ আপোনাৰ ৰঙালাও গুটি। মই বাদাম আৰু ৰঙালাও গুটিকেইটা শুকানে ভাজি লৈছোঁ, তেল নিদিয়াকৈ। আৰু লগত লৈছোঁ মই কেইখিলামান ধনিয়া পাত, মিঠাতেল, নিমখ। এতিয়া বনাওঁ আহকচোন কেনেকৈ বনাই। এইখিনি প্ৰথমে মই চব একেলগে মিক্সিত ঢালি ল'ম। একেবাৰে সহজ বনাবলৈ। মোৰ বহুত দিন গা ভাল নাছিলে, যাৰ কাৰণে মই আপোনালোকৰ ওচৰলৈ আহিব পৰা নাছিলোঁ। আজি ভাল পোৱাৰ কাৰণে আপোনালোকৰ ওচৰলৈ আকৌ আহিলোঁ। ইয়াত দি দিলোঁ মই বাদাম, আৰু এতিয়া দি দিম মই নিমখ আন্দাজমতে দিব। আৰু মিক্সিত যিহে পিছা হয় তাৰ কাৰণে অকণমান পানী দিবলগীয়া হয়। মই পানী অকণমান দি পিচি ল'মগৈ। ব'লকচোন এতিয়া পিচি লওঁগৈ। এয়া মোৰ চাটনিখিনি পিচি হৈ গ'ল। এইখিনি মই একেবাৰে মিহি কৰি পেলোৱা নাই, অকণমান গোটাকৈ ৰাখিছোঁ। আৰু যিসকলে শুকান মাছ খাই ভাল পায়, গোন্ধটো শুকান মাছৰ নাপায়, কিন্তু সোৱাদটো কিন্তু তাতকৈ কমো নহয়। আৰু বাদাম দিয়া আছে, আৰু বহুতে আমি খাওঁৱেই ৰঙালাও গুটিও ভাজি। বহুত ভাল লাগে খাবলৈ, বহুত টেষ্টি হয় এই চাটনি খাবলৈ। এতিয়া মই তেলখিনিত ধুনীয়াকৈ চাটনিখিনি মিক্স কৰি লৈছোঁ ভালকৈ। বন্ধুসকল, এয়া হৈ গ'ল মোৰ ৰঙালাও গুটিৰ চাটনি। আপোনালোকে এনেকৈ বনাই চাবচোন আৰু খাই চাব। এই চাটনি খাই বহুত ভাল লাগে। আৰু যদি আপোনালোকেও খাই ভাল পায় তেন্তে কমেণ্টত নিশ্চয় জনাব, আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।